সকলোকে সুপ্ৰভাত জনালোঁ বন্ধু বান্ধৱীসকল। কালি যে ধনতেৰছৰ মহালক্ষ্মী ভৰি আনিছিলোঁ আৰু এইটো ধূপদানি আনিছোঁ পিতলৰ, কি ধুনীয়া। সেইটো আপোনালোকে কেনেকুৱা লাগিছে মোৰ থাপনাখন জনাব দেই। এইখন হৈছে হনুমানৰ থাপনা আৰু এইখন হৈছে শিৱ বাবাৰ থাপনা। ভাল লাগিছে যদি লাইক কৰিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। এয়া লক্ষী পৰী দুখন আৰু এইখন হনুমান বাবাৰ ফটো। এইখন হনুমান পূৰা চালিচাইহে আমাৰ নিজৰ ঘৰত যিটো হনুমান মন্দিৰ আছে তাত যোৱা বছৰ হনুমান জয়ন্তীত বনাইছে। এখন পূৰা চালিচাখনে আছে, কি ধুনীয়া লাগিছে। মই ইয়াতে মন্দিৰত সজাই ৰাখিছোঁ। ঠিক আছে নে? আপোনালোকে কমেণ্টত জনাব দেই কেনেকুৱা লাগিছে। মোৰ জেগা নাই, এই অকণমান জেগাতে এনেকৈ বনাইছোঁ। এইখন হৈছে ওপৰত শিৱৰ থাপনা, সেইটো মোৰ হাজবেণ্ডৰ ফটোও ৰাখিছোঁ ওচৰত। এইখন হৈছে হনুমান থাপনাৰ তলত